শান্তি ৩ এপ্ৰিল ২০২৩ বৰ্ষৰ মুৰলীৰ সম্পূৰ্ণ সাৰকথা। বাবাই কৈছে, মৰমৰ সন্তানসকল, পিতা তোমালোকক জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰদান কৰিবলৈ আহিছে, যাৰ দ্বাৰা তোমালোকে সৃষ্টিৰ আদি মধ্য অন্তক জানি বুদ্ধিমান হৈছা। ভগৱানক সম্পূৰ্ণকৈ নজনা বাবে মনুষ্য কিমান দুখী হয়, ভক্তি মাৰ্গত কিমান মগজ খটুৱাই থাকে। কেৱল এইটো জন্মৰ কথা নহয়, যেতিয়াৰ পৰা ভক্তি মাৰ্গ আৰম্ভ হৈছে তেতিয়াৰ পৰা হাবাথুৰি খাই ফুৰে। ভাৰততে পূজ্য দেৱী দেৱতাসকলৰ ৰাজ্য আছিল, যাক স্বৰ্গ সঁচা খণ্ড বুলি কোৱা হৈছিল। এতিয়া ভাৰত মিছা খণ্ড। ভাৰতৰ মহিমা অপৰিসীম, কিয়নো ভাৰত হৈছে পৰমপিতা পৰমাত্মাৰ জন্মভূমি। তেওঁৰ আচল নাম শিৱ। এতিয়া সকলো নয়নহীন, বুদ্ধিহীন, কিয়নো সকলোৰে ভিতৰত ৫ বিকাৰৰ প্ৰৱেশ ঘটিছে। ইজনে সিজনক দুখ দি থাকে। সকলো নয়নহীন, অৰ্থাৎ জ্ঞানৰ চক্ষু বা দিব্য অন্তৰ্দৃষ্টি নাই। ভগৱানে কয়, মই তোমালোকক ৰাজযোগ শিকাওঁ। শ্ৰীমদ ভাগৱত হৈছে মুখ্য। শ্ৰী অৰ্থাৎ শ্ৰেষ্ঠ মতৰ দ্বাৰা এতিয়া তোমালোকক বুদ্ধিমান কৰি তোলা হয়। দিব্য চক্ষু অৰ্থাৎ জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰদান কৰে। প্ৰকৃততে জ্ঞানৰ তৃতীয় নেত্ৰ তোমালোক ব্ৰাহ্মণে পোৱা, যাৰ দ্বাৰা তোমালোকে পিতা আৰু পিতাৰ ৰচনাৰ আদি মধ্য অন্তক জানি যোৱা। আগতে তোমালোক সকলো অজ্ঞানতাত আছিলা। জ্ঞানৰূপী কাজল সৎগুৰুৱে দিলে, অজ্ঞানতাৰ অন্ধকাৰ বিনাশ হ'ল। আত্মাই পৰমাত্মা, পৰমাত্মাই আত্মা বুলি কোৱাটোৱে হৈছে প্ৰথম নম্বৰৰ অজ্ঞানতা। আত্মা জন্ম মৃত্যুত আহে, পৰমাত্মা জানো পুনৰ্জন্মত আহে। মই সংগমতহে আহি নতুন জগতৰ বাবে ৰাজযোগ শিকাওঁ। তোমালোকে মোক পাহৰি গৈছা। শিৱৰাত্ৰি বুলি গায়নো কৰা হয়। কেনেকুৱা ৰাতি? এয়া হৈছে ব্ৰহ্মাৰ বেইহঁতৰ ৰাতি। সংগমত আহি ৰাতিৰ পৰা দিন অৰ্থাৎ নৰকক স্বৰ্গ কৰি তোলে। শিৱৰাত্ৰিৰ অৰ্থও কোনেও গম নাপায়। ভগৱান হৈছে নিৰাকাৰ। মনুষ্যৰতো প্ৰত্যেক জন্মত শৰীৰৰ নাম সলনি হয়। পৰমাত্মাই কয়, মোৰ শাৰীৰিক নামেই নাই, মোৰ নাম শিৱ। মই কেৱল বৃদ্ধ বানপ্ৰস্থ শৰীৰৰ আধাৰ লওঁ। এওঁ অৰ্থাৎ ব্ৰহ্মা পূজ্য আছিল, এতিয়া পূজাৰী হৈছে। শিৱ বাবা হৈছে উচ্চতকৈও উচ্চ। ব্ৰহ্মা বিষ্ণু শংকৰৰ ভূমিকা নিজা নিজা। প্ৰত্যেক আত্মাত নিজৰ সুখৰ ভূমিকা নিহিত হৈ আছে। পিতাই কল্পে কল্পে আহি ভাৰতবাসীক স্বৰ্গবাসী কৰি তোলে। তেওঁক পাহৰি গৈছে। এনেকৈ কয় যে অমুক স্বৰ্গবাসী হ'ল। হেৰ', এয়াতো হৈছে নৰক। তেন্তে পুনৰ্জন্ম নিশ্চয় নৰকতেই ল'ব নহয় জানো? তেনেহ'লে আকৌ তোমালোকে তেওঁক নৰকৰ ভোজন কিয় খুওৱা? স্বৰ্গততো প্ৰচুৰ বৈভৱ থাকে। আকৌ তেওঁৰ আত্মাক মাতি আনি নৰকৰ ভোজন কিয় খুওৱা? পতিত ব্ৰাহ্মণক খুওৱা, পিঁয়াজ আদিও খুওৱা, তাত জানো এয়া থাকে? গতিকে চোৱা ভাৰতৰ কি অৱস্থা হৈ গ'ল। আত্মা পৰমধামত লীনটো নহয়, এনেকৈ বুজাটো ভুল। এতিয়া তোমালোকে কোৱা, আমি আত্মা পৰমধামৰ বাসিন্দা। আমি আত্মাসকলেই দেৱী দেৱতাৰ কুলত আহিম, আকৌ ৮৪ জন্ম ভোগ কৰিম। গায়নো কৰা হয়, সত্যযুগত সূৰ্যবংশী শ্ৰী লক্ষ্মী নাৰায়ণৰ ৰাজ্যবংশ আছিল। যেনেকৈ খ্ৰীষ্টিয়ান বংশত এডৱাৰ্ড প্ৰথম, এডৱাৰ্ড দ্বিতীয়, তৃতীয় এনেকৈ চলে, তেনেকৈ ইয়াতো লক্ষ্মী নাৰায়ণ প্ৰথম, লক্ষ্মী নাৰায়ণ দ্বিতীয়, লক্ষ্মী নাৰায়ণ তৃতীয় এনেকৈ ৮ ৰাজবংশ চলে। এতিয়া তোমালোক ব্ৰাহ্মণসকলৰ তৃতীয় নেত্ৰ মুকলি হৈছে। এতিয়া তোমালোকে জানা, আমিয়েই ব্ৰাহ্মণ টিকনি অৰ্থাৎ আটাইতকৈ উচ্চ। এই সময়ত আমি বাস্তৱত ঈশ্বৰীয় সন্তান হওঁ। এই সময়ত ৰাজযোগ আৰু জ্ঞানেৰে আমি অপাৰ সুখ পাওঁ। যদি কোনোবাই সোধে যে এতিয়া পঢ়ি গৈ থাকোঁতে শৰীৰ এৰিবলগীয়া হ'লে তেতিয়া কি পদ পাম? তেতিয়া বাবাই ক'ব পাৰিব,
যোগৰ দ্বাৰা আয়ুস বাঢ়িব, বিকৰ্ম বিনাশ হ'ব। পতিতৰ পৰা পাৱন হ'বলৈ আন একো উপায় নাই। পিতাই কয়, মই আহোঁৱেই ভাৰতত, এয়া মোৰ জন্মভূমি। সোমনাথ মন্দিৰ কিমান সুন্দৰ আছিল। এয়া পিতাইহে সন্তানসকলক বুজায়, যাক লৈ আকৌ পিছত শাস্ত্ৰ ৰচনা কৰে। ভক্তি মাৰ্গতে এই স্মাৰক নিৰ্মাণ কৰা আৰম্ভ হয়। যেতিয়া পূজাৰী হয় তেতিয়া প্ৰথমে সোমনাথ মন্দিৰ নিৰ্মাণ কৰে। ভাৰততো সত্যযুগ ত্ৰেতাত বহুত চহকী আছিল। মন্দিৰবোৰত প্ৰচুৰ ধন আছিল। ভাৰত হীৰাতুল্য আছিল, এতিয়া কঙাল কৰি তুল্য। পুনৰ পিতা আহি ভাৰতক হীৰাতুল্য কৰি তোলে। গোটেই বৃক্ষজোপাই জৰাজীৰ্ণ অৱস্থা পাইছে। পিতাই কয়, নিজৰ চেহেৰাটো চোৱা, লক্ষ্মীনাৰায়ণক বৰণ কৰাৰ লায়ক হোৱানে? নাৰদৰ কাহিনী আছে নহয়, পতিত আত্মাই পবিত্ৰ লক্ষ্মী অথবা নাৰায়ণক কেনেকৈ বৰণ কৰিব পাৰিব? বিকাৰগ্ৰস্ত হ'লে পাছপোৰ্ট বাতিল হৈ যায়। নিজেই নিজক চোৱা হয় যে মই এনেকুৱা পুৰুষাৰ্থ কৰোঁ যাতে বাবা মাম্মাৰ সিংহাসনৰ অধিকাৰী হ'ব পাৰোঁ। এইখন হয়েই পতিত সৃষ্টি। পবিত্ৰতা হৈছে মুখ্য। এতিয়াতো স্বাস্থ্যও নাই, সম্পত্তিও নাই, সুখো নাই। এয়া মৃগ তৃষ্ণাৰ দৰে ৰাজ্য। ইয়াৰ ওপৰতো শাস্ত্ৰত দুৰ্যোধনৰ কাহিনী আছে। দুৰ্যোধন বুলি বিকাৰীক কোৱা হয়। দ্ৰৌপদীয়ে কয়, আমাৰ লাজ ৰক্ষা কৰক। এয়া আত্মাসকল দ্ৰৌপদী নহয় জানো? পিতাই কিমান ভালকৈ বুজায়। যিমানেই বুদ্ধিৰ যোগসূত্ৰ ভালদৰে যুক্ত হৈ থাকিব, তেতিয়া ধাৰণাও হ'ব। জ্ঞান ব্ৰহ্মচৰ্য অৱস্থাতেই ধাৰণা কৰা হয় বা আহৰণ কৰা হয়। পিতাই কয়, গৃহস্থালীত থাকি পদুম ফুলৰ সমান হৈ থাকিব লাগে। দুয়োফালে দায়িত্ব পালন কৰি চলিব লাগে। মৰিবও নিশ্চয় লাগে। মৰাৰ সময়ত মনুষ্যক মন্ত্ৰ দিয়ে। পিতাই কয়, তোমালোক সকলো এতিয়া মৰিবা। মই কালৰো কালে সকলোকে উভতাই লৈ যাম। তেন্তে আনন্দিত হ'ব নালাগে জানো? আকৌ যিসকলে ভালদৰে পঢ়িব তেওঁলোক স্বৰ্গৰ মালিক হ'বগৈ। নপঢ়িলে প্ৰজাৰ পদ পাব। ইয়ালৈ তোমালোক ৰাজকীয় পদ ল'বলৈ আহিছা। এয়া হৈছে পঢ়া। ইয়াত অন্ধশ্ৰদ্ধাৰ কথা নাই। এই পঢ়া হৈছে ৰজা হ'বৰ বাবে। যেনেকৈ সেই লৌকিক পঢ়াত লক্ষ্য উদ্দেশ্য আছে। আইনজ্ঞ হ'ব, তেতিয়া যুগ নিশ্চয় পঢ়াওঁতা শিক্ষকৰ সৈতে ৰাখিবলগীয়া হয়। ইয়াত তোমালোকক ভগৱানে পঢ়ায়, গতিকে তেওঁৰ সৈতে যোগসূত্ৰ গঢ়িব লাগে। এতিয়া তোমালোক হৈছা ঈশ্বৰ পিতাৰ বিদ্যাৰ্থী। ঈশ্বৰ পিতা জ্ঞানপূৰ্ণ, আনন্দময়। তেওঁ তোমালোকক পঢ়াই আছে। তোমালোকে জানা যে এই পঢ়াৰ দ্বাৰা আমি দেৱী দেৱতা হ'মগৈ। প্ৰথমে পিতাৰ সন্তান হ'বলগীয়া হয়। তোমালোকে বিনিময় কৰা। তোমালোকৰ লামলাপটো মোৰ সকলো তোমালোকৰ। দেহ সহিত যি আছে সেয়া সকলো মোক দি দিয়া। মই তোমালোকক আত্মা আৰু শৰীৰ দুয়োটা পবিত্ৰ কৰি দিম, লগতে আকৌ ৰাজকীয় পদো দিম। তোমালোকৰ ওচৰত যি আছে সকলো উৎসৰ্গিত কৰা। মোক ন্যাসৰক্ষী কৰা। কেৱল মোৰ শ্ৰীমতত চলা। পেচাগত কাম কাজ কৰা, বিলাতলৈ যোৱা, যিয়ে কৰা কেৱল মোৰ মতত চলা। সাৱধানে থাকিব লাগে। মায়াই বাৰে বাৰে মূৰ্ছিত কৰি দিব। কোনো বিকৰ্ম কৰিব নালাগে। খোজে প্ৰতি শ্ৰীমতত চলিব লাগে, তেতিয়া তোমালোক শ্ৰেষ্ঠ হ'বাগৈ। পিতাটো হৈছে দাতা, কেৱল তোমালোকক নিমিত্ত কৰে। এনেকৈ কোৱাও যে এই সন্তান ধন আদি সকলো ভগৱানে দিছে। এতিয়া ভগৱানে কয় মোক দিয়া, মই বিনিময় কৰোঁ। মই প্ৰতিজ্ঞা কৰিছোঁ, শ্ৰীমতত চলিলে তোমালোকক শ্ৰেষ্ঠ কৰি তুলিম। এয়া হৈছে ৰাজযোগ। এই লক্ষ্মীনাৰায়ণো এই ৰাজযোগৰ দ্বাৰা এনেকুৱা হৈছে। বিৰলা, যিয়ে লক্ষ্মীনাৰায়ণৰ মন্দিৰ নিৰ্মাণ কৰাইছে, তেওঁ নিজেই নাজানে যে এই লক্ষ্মীনাৰায়ণ ইমান ধনৱান কেনেকৈ হ'ল। এতিয়া পিতাই বুজায়, ইয়াৰ গৰীব তাত ধনৱান হ'ব আৰু ধনৱানৰ সকলো মাটিত মিলি যাব। বৰদান, নিজৰ মস্তকৰ মধ্যত সদায় পিতাৰ স্মৃতি জাগ্ৰত কৰি ৰাখোতা মস্তক মণি হোৱা। ব্যাখ্যা: মস্তক মণি অৰ্থাৎ যাৰ মস্তকত সদায় পিতাৰ স্মৃতি থাকে, ইয়াকেই উচ্চ স্থিতি বুলি কোৱা হয়। নিজক সদায় এইটো উচ্চ স্থিতিত স্থিত কৰি ৰাখোতা শ্ৰেষ্ঠ আত্মা বুলি বুজি আগবাঢ়ি গৈ থাকা। যিসকল এইটো উচ্চ স্থিতিত থাকে তেওঁলোকে তলৰ অনেক প্ৰকাৰৰ পৰিস্থিতি সহজে অতিক্ৰম কৰে।
সমস্যাবোৰ তলত আৰু নিজে ওপৰত থাকি যায়। মস্তকমণিৰ স্থানেই হৈছে উচ্চ মস্তক, সেয়েহে তললৈ নাহিবা। শ্লোগান: নিশ্চিন্ত বাদশ্বাহৰ স্থিতি অনুভৱ কৰিবলৈ হ'লে মোৰ বোধক তোমালৈ পৰিৱৰ্তন কৰি দিয়া। ওম শান্তি। সেৱাৰ বৃদ্ধিৰ অৰ্থে এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ঈশ্বৰীয় বিদ্যাৰ্থীসকলৰ মাজত শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।